গাইছ আপোনালোকে আপোনাৰ ইমেইল বা পাছৱৰ্ডবিলাক আপোনাৰ মোবাইলৰ বাহিৰে লেপটপত বা আন বেলেগ জেগাত কেতিয়াবা লগ ইন কৰি পাইছে নেকি? যদি কৰি পাইছে তেতিয়াহ'লে একদম সাৱধান হৈ যাওক। পৰহি মোৰ লগত এনেকুৱা এটা ঘটনা হৈছে। ৰাতি প্ৰায় 8:30মান বজাত মই মোবাইলটোত কিবা কাম কৰি আছিলোঁ। তেতিয়া হঠাৎ মোৰ ইউটিউবৰ পৰা এটা নটিফিকেশ্যন আহিছে যে আপুনি ইউটিউবৰ কমিউনিটি গাইডলাইনছৰ মানে কমিউনিটি গাইডলাইনছৰ অপজিটত যাই পেলাই আপোনাৰ ভিডিঅ' এটা পাব্লিছ হৈছে। সেইকাৰণে সেই ভিডিঅ'টো ইউটিউবৰ ফালৰ পৰা ৰিমুভ কৰি দিয়া হৈছে। আৰু তেতিয়া মই ভাবিলোঁ মানে মইতো সেনেকুৱা ভিডিঅ' কেতিয়াও আপলোড কৰা নাই। সেইকাৰণে মই লগে লগে চালোঁ ষ্টুডিঅ'ত, চাওঁ যে তাতে মোৰ চাৰিটা ভিডিঅ' মাত্ৰ জাষ্ট 1 মিনিট আগত 4টা ভিডিঅ' আপলোড হৈছে, তাকো প্ৰাইভেট কৰি। আৰু তাৰ ভিতৰত এটা ভিডিঅ' তাৰমানে অলপ এই পলিচিৰ এগেইনষ্ট আছিল। সেইকাৰণে সেই ভিডিঅ'টো ইউটিউবে লগে লগে ৰিমুভ কৰি দিছে তাৰ পৰা। তাৰপিছত মই চালোঁ যে মোৰ যিখন মেইন জিমেইল, যোনটো মোৰ মেইন ইউটিউবৰ যোনটো মেইন চেনেল, সেই চেনেলটোৱে হেক কৰি লৈছে। মানে মোৰ ইমেইল আইডিটো হেক কৰি কোনোবাই সেইটো লেপটপৰ দ্বাৰাই কৰিছে চাগে বা PCৰ দ্বাৰা কৰিছে। পিছত মই চালোঁ সেইটো মানে মোৰ মেইন যোনটোত এই চেনেলটো আছিল, সেই চেনেলটোৰ জিমেইলটো হেক কৰি ইউটিউবটো হেক কৰি তাতে ভিডিঅ'টো আপলোড কৰিছে সিহঁতে। আৰু পিছত মই চাওঁতে পিছত যেতিয়া চালোঁ ক'ত মোৰ আইডিটো লগ ইন হৈ আছে, তেতিয়া দেখাইছে লেপটপত হৈ থকা বুলি দেখাইছে আৰু 2টা ডিভাইচত হৈ থকা বুলি দেখাইছে। এটা সেই চাইন আউট মাৰি থৈছে আগতে, আৰু এটাত মই চোৱাৰ পিছত সেইটো মই বন্ধ কৰি দিলোঁ। কিন্তু মানে চাওক, এতিয়া ইউটিউবৰ মোৰ গুগলৰ ফালৰ পৰা মানে নটিফিকেশ্যন আহি আছিল যে এই ছিকিউৰিটি এলাৰ্ট বুলি আহে না মাজে মাজে, কোনোবা যদি সেনেকৈ হেক কৰিব খোজে ছিকিউৰিটি এলাৰ্ট আহে। মোৰো আহিছিল কিন্তু মই ধ্যান দিয়া নাছিলোঁ। তাৰপিছত সেইদিনা চব হোৱাৰ পিছতহে গম পালোঁ, যেতিয়া চেনেলত ভিডিঅ' আপলোড হৈছে তেতিয়াহে মই গম পাইছোঁ, তেতিয়া চেক কৰোঁতে গম পালোঁ। আৰু এইটো কেতিয়া হৈছে জানেনে? মই মানে মোৰ চেনেলটো মোৰ মোবাইলতো আছে, মই মোৰ লেপটপটোত মোৰ জিমেইলটো খুলি চাইছিলোঁ। সেই জিমেইলটো খোলোতে মোৰ মোবাইলত সেই মেছেজটো আহিছিল। তাৰপিছত মই আৰু ধ্যান দিয়া নাই। কিন্তু সেইদিনা আৰু এই ভিডিঅ' আপলোড কৰি হৈছে, তেতিয়াই গম পাইছোঁ আৰু। গতিকে মানে সাৱধান হ'ব লাগে আৰু বহুত। এতিয়া যদি মোৰ চেনেলটো বহুত ডাঙৰ চেনেল হ'ল, তেতিয়াহ'লেতো সি আৰু কিবা কৰি পেলাই মই ইউটিউবটো খুলিব নোৱাৰা কৰি থৈ দিলে হয়। কিন্তু এতিয়া বেছি ডাঙৰ নহয় কাৰণে চেনেলটো সি চাগে একো কৰা নাই, আৰু মই লগে লগে বন্ধও কৰি দিলোঁ বাৰু, এতিয়া একো কৰিব নোৱাৰে। গতিকে সেইখিনি জনালোঁ। আৰু মই ভিডিঅ' কেইদিনমানৰ পৰা কণ্টিনিউ কৰিব পৰা নাই। মই মেইন চেনেলটোতে কাম কৰি আছিলোঁ সেইকাৰণে। তো আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ। আৰু মোৰ হাত বিষাই গৈছে কেমেৰা ধৰি দে।